নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে থাকে। আজি আমি আহিছোঁ বগৰী খাবলৈ, আৰু এয়া দেখিছে বগৰী পাৰি আছে দাদাই, আৰু এতিয়া আমি বুটলিম। এয়া দেখিছে পাৰি আছে বগৰী গছ। এইফালে দাদাই পাৰিও আছে আৰু বুটলিও আছে, দুয়োটাই একেলগে বুটলি আছোঁ, পাৰিও আছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। গছজোপাত আৰু বেছি বগৰী নাই, খাই শেষেই হ'ল, আৰু যিমানকেইটা আছে তাকে বুটলিছোঁ। ইমানকেইটা হৈছে অলপ তলত পৰি আছে, এনেকৈ বুটলি আছোঁ। A few moments later. আমি বগৰী পাৰি আছোঁ, আৰু এই ছাগলীজনীয়ে আমাৰ বগৰীবোৰ খাই পেলাইছে। ধৰ যা, আমাৰ এতিয়া হৈ গ'ল বগৰী পাৰি ইমানখিনি, আৰু এতিয়া গৈ আছোঁ আমি এইবোৰ খুলি খাম। গছজোপা পথাৰৰ মাজত আছে বহুত। আমি এতিয়া গৈ আছোঁ ঘৰলৈ। A few moments later. এয়া এইফালে চুঙা কাটা আছে বগৰী খুন্দি খাবৰ কাৰণে। A few moments later. এফালে বাই চুঙাটোত বগৰী খুন্দি আছে, আৰু এফালে ভণ্টিয়ে এতিয়া চুঙাটোত নিমখ ভৰাইছে। এইফালে আমাৰ বগৰী খুন্দি হৈ গ'ল, আৰু এইফালে আমি সকলো একেলগে খাই আছোঁ। ভালদৰে খুন্দি নাখালে তথাপিও খাবলৈ ল'লে। আমি সকলোৱে একেলগে খাই আছোঁ বগৰী, আৰু এনেদৰে খুন্দা বগৰী খাই ভালো লাগে, আৰু এনেকৈ ৰ'দত বহি খোৱাৰ আমেজেই বেলেগ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু বগৰী কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্টত জনাব।